কেনেকৈ আগতীয়াকৈ কেছ দিব দোষ কৰিব লাগিব না দোষটো কিবা চিৰিয়াছ হ'ব লাগিব তেতিয়া কেছ লৈ দিব আহিলে কথা ক'লে যদি কেছ দিয়ে বান্ধি ৰাখি দিয়ক না এজন চিফ মিনিষ্টাৰক কি আহে যায় কাৰ কি লছ হয় অৰবিন্দৰ কেজৰিৱাল ডাঙতে হিৰো হৈ যাব ভাৰতত যদি আজি বান্ধি ৰাখি দিয়ে সন্ধিয়ালৈ যাব নিদিয়ে দিল্লীলৈ হৈ গ'ল আৰু কোনে মহন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়ে ভয় খাইছে নহ'লে এইবিলাক কথা কোৱাৰ দৰকাৰেই নাই মই যোগাযোগ নাৰাখোঁ কিন্তু এটা কথা যেহেতু ৪৫ বছৰ আছিলোঁ RSSৰ বিজেপিত তেওঁ যদি কয় যে কংগ্ৰেছৰ এজেণ্ট আমাৰ বিজেপিত আছে বিজেপি এজেণ্টৰ ইয়াত আছে বুলি ক'ব পাৰোঁ আমিও খবৰ পাওঁ ইয়াত অসম বিজেপি কি কৰি আছে চৰকাৰে কি কৰিছে দিল্লী বিজেপি কি প্লেন কৰি আছে এইটো আমি খবৰ পাওঁ গতিকে এইটো কোৱা কথা নহয় এইটো আৰু মুখ্যমন্ত্ৰীও এইবিলাক কথা ক'ব নাপায় মনীষ চিচোদিয়াই কি সারা জীবন জেলতে পোষাই মাৰি দিব নেকি এটা কথা কওঁ চাওক রাহুল গান্ধী ডাঙরে আজি পার্লিমেন্টে খারিজ কৰালে 2 বছৰ পানিশমেন্ট ম্যাক্সিমাম পানিশমেন্ট দিয়ালে হোৱা নোৱা কথা ক'লে রাহুল গান্ধী এদিন গৈ ইতিহাসত নাম থাকি যাব হয়তো মোদী ডাঙরের নাম নাথাকে অমিত শাহ ডাঙরের নাম নাথাকে কিন্তু তেওঁৰ নাম থাকি যাব কষ্ট ত্যাগৰ স্বীকৃতি ইতিহাসে দিয়ে রামচন্দ্রজি যদি রামচন্দ্র হৈ মহলত থাকিল হয় রাজ দরবার থাকিল হয় রামচন্দ্র হৈ থাকিল হয় কিন্তু কি পুৰুষোত্তম ৰাম নহ'লে হয় তেওঁ 12-14 বছৰ যেতিয়া জংঘলত থাকিলে সেইকাৰণে মৰ্যাদা পুৰুষোত্তম ৰাম বুলি নামকৰণ হ'ল মহাত্মা গান্ধী যদি 25-30 বাৰ জেলত নগ'লে হয় মহাত্মা টাইটেল নাথাকিলে হয় অকল করমচন্দ্র গান্ধী থাকিল হয় গতিকে ত্যাগৰ স্বীকৃতি ইতিহাসেও দিয়ে ৰাইজেও দিয়ে ভাৰতেতো অৱশ্যে দিব লোকসভা নিৰ্বাচনত আপুনি কেন্দ্ৰীয় হিচাপে থিয় দিব নেকি টিকট দিলে থিয় হ'ম কিয় নহ'ম খাটি আছোঁ ঘূৰি আছোঁ গাঁৱে ঘৰে ঘৰে বাগৰ দৰে ঘূৰি আছোঁ পেটি খাবৰ দৰে ঘূৰি আছোঁ